নমস্কাৰ, মই নিমাৰা ভামৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তাৰপিছত মই আজি এটা চাটনি বনাওঁ, ভাবিছোঁ এইটো আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ। ময়ো কেনেদৰে কি চাটনি বনাওঁ। একচুৱেলি মই ভোট জলকীয়াৰ চাটনি বনাওঁ। ভোট জলকীয়া এটা লৈছোঁ, সৰু চাইজৰ ভোট জলকীয়াটো, যিহেতুকে বহুত বেছি জ্বলা সৰুকৈ ল'লোঁ। তাৰপিছত তাৰ কাৰণে এটা নহৰু লৈছোঁ, তাৰপিছত এটা বিলাহী মই এইকেইটা পৰি ল'ম। এতিয়া আপোনালোকে চাই গৈ থাকক, ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মই এইটো ভোট জলকীয়াটো পৰি ল'ম। তাৰপিছতে নহৰুটো মই পৰি ল'ম, ভুজি এটা লৈছোঁ, পৰি ল'ম প্ৰথমতে। এতিয়া মই বাকীখিনি প্ৰচেছ কৰোঁ। গেছটো অন কৰি লওঁ, জলকীয়া আৰু নহৰুটো ধুনীয়াকৈ কৰি ল'ম। এনেদৰে খাই বহুতে বেছি ভাল লাগে। সদায় নাখাওঁ বাৰু, বহু দিনৰ মূৰত কেতিয়াবা খাওঁ মন গ'লে। আজি এনেদৰে খাব মন গৈছে, তো কাৰণে এনেদৰে কৰোঁ। ধুনীয়াকৈ হৈ গ'ল। এতিয়া সিজি গৈছে অকণমান, হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিম। নেক্সট বিলাহীটো কৰি ল'ম। এইটো ওলাই লওঁ শলাটোৰ পৰা, এইটো ওলাই কিনে আপোনালোকক দেখাই আছোঁ। জলকীয়া আৰু নহৰুটোৰ দৰে বিলাহীটো কৰি লৈছোঁ, কিন্তু বিলাহীটো ওলাই গ'ল গুজিৰ পৰা। আকৌ এইটো একেলগে থৈ দিওঁ। ভোট জলকীয়া আৰু বিলাহী চাটনিখনত দিয়াৰ কাৰণে মই অকণমান শুকান মাছো লৈছোঁ। ধুনীয়াকৈ ফ্ৰাই কৰি লৈ মেলি শুকান জলকীয়াৰ চাটনিৰ লগত মই এইখিনিও মিহলাই দিম আৰু ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। তেল নিদিয়াকৈ ফ্ৰাই কৰিছোঁ মই, আৰু আপোনালোকে তেল দিও ফ্ৰাই কৰি ল'ব পাৰে। তাৰপিছত এইখিনি ফ্ৰাই হোৱাৰ পিছত ধুনীয়াকৈ ধুই লৈ মেলি মই চাটনিখনত একেলগে মিক্স কৰি দিম। ধুনীয়াকৈ মাছখিনিও ফ্ৰাই হৈ গ'ল। এতিয়া আকৌ মই আনফালে বিলাহীটো আৰু নহৰুটো ধুনীয়াকৈ চাফা কৰি ল'ম। আৰু আপোনালোকে বাৰু কেতিয়াবা বিলাহী এনেদৰে ভোট জলকীয়া চাটনি খাই পাইছেনে? শুকান মাছ দি বহুতে বেছি ভাল লাগে খাই। যিসকলে খাইছে তেখেতসকলে জানিব কেনেকুৱা লাগে খাই, আৰু যিসকলে কেতিয়াও খাই পোৱা নাই এনেদৰে এদিন খাই চাবচোন, বহুতে বেছি ভাল লাগে। আৰু চকলেট। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায়, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো বজাই দিব। দিব চাগৈটো কনফাৰ্ম হ'ল নহয়? কনফাৰ্ম হৈ গ'ল। বিএছএফত পালে? বিএছএফত পালে? বিএছএফত হয়, বিএছএফ নহয়, চিআৰপিএফ নহয়, আইটিবিপি আৰু এটা আছে এই কিবা পাহৰি গ'লো, আছাম ৰাইফল। কেতিয়াবা জন্ম কৰি এতিয়া দিব চাগে, আহিলে কনফাৰ্মেশ্যন দিছে আৰু কনফাৰ্মেশ্যন দি দিলে। মানে হেৰি হয়, চিলেক্ট হৈ আছিলে, কিন্তু কনফাৰ্ম হোৱা নাছিলে। কনফাৰ্ম হোৱা নাছিলে, হেৰি হৈ গ'ল আৰু টেনশ্যন নাই আৰু এতিয়া। টেনশ্যন এটা লৈ আছিল, আগবাঢ়িব পৰা নাছিল হ'ব বুলি। এতিয়া আৰু বাকীবিলাক বাদ দিব পাৰিব আৰু বেলেগ কিবা ভাবিছিল যদিও। কেতিয়া দিছে খবৰটো? আজি ৰাতিপুৱা 5টা বজাতে ফোন কৰিছে মোক। মোৰ ভাল লাগিছে। মোক কালি সিদিনা চিনাই ভাল লাগিছে। ইনিয়া আৰু হেৰি তাৰ এনেকুৱা বাইক হেৰি কৰিছে, বাইক অফিচত কৰিছে। ভাল লাগে মোৰ এনেকৈ নিৰ্দিষ্ট হ'লে আৰু কি ডাঙৰ হ'ল না, একেলগে তিনিটা। পঠাই দিছোঁ আৰু চাকৰিবিলাক কিমান হেৰি পঠাই দিলে আমাৰ মন্দিৰত এনেই বনাইছোঁ। নহয় নহয়, ধেমালি নেকি? ধেমালি কষ্ট কৰি নেকি? কষ্ট কৰিছে সিহঁতে। ফাৰ্ষ্ট ইণ্টাৰভিউ আছিল, ফাৰ্ষ্টতে চিলেকশ্যন হ'ল, ভাল লাগিছে। ভাল লাগিছে সেইকাৰণে। এক নম্বৰটো ইয়াৰ ঘৰত তালিকা আৰু তিনিটা তিনিটাই আৰু ভাল পোৱা আৰু ছেকেণ্ড কিডনী মই সঁচা ছেকেণ্ড এইকেইটাৰ পিছতে ইমান ভাল লাগিছে মোক। খালি হেৰি গ্ৰেজুৱেশ্যনটো নহ'বি আৰু হ'ব, এইটোকে এইটো মানে এতিয়া পাৰিব। আজিকালি বহুত সুবিধা ওলাইছে না, যদি চাৰ্টিফিকেটখন লাগে বুলি বিচাৰে গ্ৰেজুৱেশ্যনৰ লৈ ল'ব পাৰিব। আৰু পঢ়াৰ কাৰণে দি দিয়ে, সেইখিনি সুবিধা দিয়ে, দিব যদি ইচ্ছা কৰে।
বিশ্বাস কৰিব নালাগে মোবাইল চাই ভিতৰত কাম পলাই তিনি চামুচ খোৱালো মই ইয়াত পলাই একদম মই বিলাহীটো ধুনীয়াকৈ চাফা কৰি লৈ মেলি এতিয়া সৰু সৰু টুকুৰা টুকুৰাকৈ কাটিম আৰু একচুৱেলি বিলাহীটো ভালদৰে নিসিজিলে আধা সিজা হৈছে একো নাই মানুহে কেঁচা বিলাহী খায় চালাড তো আধা সিজা হৈছে একো নহয় এনেদৰে মই চাটনি বনাম তাৰপিছতে মই আৰু এটা গিলাচ লৈছোঁ মই গিলাচতে চাটনিখিনি বনাম তো আমাৰ বাৰু খুন্দনাটো আছে মই কিন্তু খুন্দনাটো ভাল নাপাওঁ মই গিলাচতে খুন্দি ভাল পাওঁ আৰু মই খুন্দনাৰ অকল লাঠিটোহে ব্যৱহাৰ কৰিছোঁ খুন্দনাটো লোৱা নাই তাৰপিছতে মই ইয়াতে জাব্ৰাং দিম আৰু সোৱাদ অনুসৰি নিমখ এনেদৰে বনাম মই চাটনিখন আৰু এই চাটনিখন খাই বহুতে বেছি ভাল লাগে ভোট জলকীয়া গোন্ধ বিলাহী পোৰা বিলাহী আৰু শুকান মাছ বহুতে বেছি টেষ্টি লাগে আৰু যিসকলে কেতিয়াও খাই পোৱা নাই সিহঁতে এবাৰ ট্ৰাই কৰি চাবচোন বহুত বেছি ভাল লাগে আৰু আজিকালি পায়ে ভোট জলকীয়া বজাৰত কিনিব বহুত সহজতে পোৱা যায় আৰু ঘৰতো গছ থাকে বহুতৰে থাকে তো এনেদৰে বনাই খাবচোন আমাৰ বাৰু এইবাৰ ভোট জলকীয়াৰ গছ নাই বজাৰৰ পৰাই কিনি আনিছে তাকে বোলো চাটনি খাওঁ দেখি কেনে মানে মোৰ লোভে সামৰিব নোৱাৰিলোঁ তো এনেদৰে চাটনি বনাইছোঁ সেয়ে খাই চাব এবাৰমান বহুত বেছি ভাল লাগে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো বজাই দিব তাৰপিছত মই ইয়াত আকৌ এটা বস্তু দিম ধনিয়া পাত দিম এতিয়া মই নহৰু ভোট জলকীয়া বিলাহী শুকান মাছ আৰু নহৰু এনেদৰে খুন্দিছোঁ তাৰপিছত মোৰ হৈ যাব চাটনি আৰু শেষত মই এটা পিঁয়াজ কাটি দিম পিঁয়াজ আৰু অকণমান মিঠাতেল দিম আৰু আপোনালোকে কমেণ্টত জনাবচোন কোনে কোনে মোৰ দৰে গিলাচত চাটনি বনাই খায় এনেদৰে মই বেছিভাগ খুন্দনাটো ব্যৱহাৰ নকৰোঁৱে এনেদৰে গিলাচতে খুন্দো বেছিভাগ তাৰপিছতে সিমানেই আৰু আপোনালোকে ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব বেয়া লাগিলেও কৰিব কমেণ্ট আপোনালোকৰ কমেণ্টবোৰ লিখিবলৈ পালে ভাল লাগে লাইক কমেণ্ট দেখিলে ভাল লাগে আৰু সেয়ে আৰু আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব আগুৱাই যাওঁ আপোনালোকৰ ছাপোৰ্টৰ অবিহনে কেতিয়াও আগুৱাই যাব নোৱাৰিম আৰু দেউতা মোৰ লগত কথা পাতি আছিলে সেইকাৰণে হাতখনেৰে কিবা কিবি ইংগিত দি আছিলোঁ দেউতাক সেয়ে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু বহুত সোনকালে আপোনালোকৰ ওচৰতে নতুন ভিডিঅ' লৈ আহিম আৰু যিসকলে চাটনিখন কেতিয়াও ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাবচোন বহুতে বেছি ভাল লাগে আজিলৈ ইমানতে সামৰোঁ বাই